হাই গাইজ, আজি আমি এইফালে ফুৰিবলৈ আহিছোঁ। এইফালে চব আলু ৰুই থৈছে, সৰিয়হ, এয়া চব বিলাহী আছে। এইফালে বিলাহী, সৰিয়হ, আলু, পিঁয়াজো আছে। আৰু মোৰ লগত এয়া মধু আহিছে। মধু ধাই ধৰি গৈছে। এয়া সৰিয়হ চব বেয়া হাল বাঢ়িছে, কিবা ৰুব খাই। আমি ৰাস্তাই ৰাস্তাই আহি আছোঁ খোজকাঢ়ি কাঢ়ি। আগলৈ দেখাই আছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে সেইসকলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ আহিছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অল কৰি থ'ব, যাতে মই যেতিয়াই ভিডিঅ' দিওঁ তেতিয়াই আপোনালোকে প্ৰথমে চাবলৈ পায়। চগীয়া জেগাকণ কেনেকুৱা লাগিছে ক'ব। এইফালে সৰিয়হ ফুলিছে, কি ধুনীয়া লাগিছে দেখিবলৈ, সুন্দৰ পৰিৱেশ। চাওক এইফালে নামঘৰ এটা আছে, এখন মানুহৰ ঘৰ আছে। এইঘৰ চাপৰি জেগা যে ইমান মানুহ নাই। সৰিয়হ চব কি ধুনীয়া লাগিছে দেখিবলৈ। এইফালে নল আছে। গাই চেয়া দেখিছে, বেঙেনা ৰুই থৈছে এইফালে, আৰু এইফালে মূলা সিঁচি থৈছে। এইফালে আৰু ৰঙালাও, সৰিয়হ পাছ চাইডে। সৰিয়হখিনিয়ে বেছি ধুনীয়া লাগিছে আঁতৰৰ পৰা, পূৰা জিলিকিয়াতে হালধীয়া হালধীয়া। এইফালে এখন বাহনি এখন আছে, তললৈ যাব লাগিব এতিয়া। মূলা চব খোৱা মানুহ নাই, গৰুক খুৱাই দিছে চাগে কাটি কাটি। ধনিয়া ধুনীয়া হৈ আছে, ধুনীয়া। আমি গৈ আছোঁ ৰাস্তাই ৰাস্তাই ফুৰিব। বাদ দিয়া, মোৰ ভোক লাগিছে। এয়া বিলাহী, বিলাহী পকাই নাই, এয়া আকৌ মাজতে কবি দি থৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।